সো আজি আহিছোঁ আকৌ মই পিছৰটো ভিডিঅ' লৈ পেলাই আৰু থেংক ইউ সকলোৱে মোৰ প্ৰথম ভিডিঅ'টো চোৱাৰ বাবে বহুতে এডভাইজো দিছে যে কেনেকৈ কৰিব লাগিব নেক্সট টাইম আৰু মই ইয়াতকৈ বেটাৰ কৰিবলৈ চেষ্টা কৰিম আৰু মই নিজেও ভাবা নাছিলোঁ যে মই এটা এনেধৰণে ব্লগ এটা বনাম গতিকে নেক্সট টাইমৰ পৰা মই আৰু ধুনীয়াকৈ মোৰ নিজৰ যি ভিডিঅ'সমূহ বনাবলৈ চেষ্টা কৰিম গতিকে আহক আমি পিছলৈ আগবাঢ়ি যাওঁ এতিয়া চেলাপাছ পাৰ হৈ অলপ আগতে টাৱাং যোনটো আপোনালোকক গেট দেখাইছিলোঁ সেই গেট অলপ পাৰ হৈ পেলাই এইখন লেক পোৱা যায় এইখন চেলাপাছ লেক আৰু বৰফ পৰি থকাৰ বাবে গোটেই লেকটোৱে বৰফ হৈ আছে য'ত আপোনালোকে দেখি আছে বগা হৈ আছে সেইখিনি গোটেইখিনি এটা লেক হয় গৰম দিনত এতিয়া সেইখিনি পানী হৈ থাকে কিন্তু এতিয়া বৰফ হৈ আছে পূৰা আৰু আপোনালোকে যদি যাব বিচাৰে ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিললৈকে বৰফ থাকে তাত তাৰপিছত ৱেডাৰটো বেয়া থাকিলে ৰখাই দিয়ে আহিব নিদিয়ে সাধাৰণতে কাৰণ যিহেতু বহুত ৰিস্ক হৈ যায় আপোনালোকে দেখিছে গোটেই বৰফেৰে ঢাক খাই আছিলে ৰাস্তাটো ৰ'দ দিয়াৰ কাৰণে ৰাস্তাটো অলপ বৰফ গলি পেলাই ওলাইছে তো আমি যাবলৈ পাৰিছোঁ গতিকে আহক আগবাঢ়ি হয় আমি এতিয়া আৰু টাৱাঙলৈ বেছি সময় নাই আমি যিহেতু যি বৰফ পৰি থকা জেগাখিনি সেইখিনি পাৰ হৈ অহাৰ পিছতে আমি আমাৰ যি টাৱাং চিটি পোৱা যাব গতিকে আমি এতিয়া আগবাঢ়ি আছোঁ আমি আৰু বেছি সময় নাই আমি টাৱাং পাম গতিকে এইখনেই টাৱাং চিটি সৰু হয় চিটিখন কিন্তু বহুত সুন্দৰ ক্লিন হয় মানুহৰ বেছি ভিৰ নাথাকে গাড়ী মটৰ কম আৰু ইয়াতে আমাৰ যি হোটেল আমি বুক কৰিছিলোঁ ইয়াতে আমাৰ আছে আমি ইয়াতে আজি থাকিম আৰু অহাকালিলৈ আমি আকৌ উভতি যাম গতিকে ইয়াত ট্ৰেডিশ্যনেল দোকানো আছে আমি দেখাম আমি ইভিনিং পাইছিলোঁ গতিকে বহুত দূৰ জাৰ্ণি কৰি অহাৰ পিছত আমি অলপ ৰেষ্ট লৈ পেলাই ইভিনিং আমি ওলাই আহিছিলোঁ ডিনাৰ কৰিবলৈ আৰু ইয়াত 7টা বজাত সকলোবোৰ বন্ধ কৰি দিয়ে গতিকে এনেকুৱা ধৰণৰ দোকানী ইয়াত দেখা পোৱা যায় সকলোবোৰ ট্ৰেডিশ্যনেল বস্তু হয় আপোনাৰ ইয়াত আছে এতিয়াতো চবৰে নাম নাজানো মই গতিকে এইবোৰ বস্তু ইয়াত আছে গতিকে আমি এতিয়া আহিছোঁ যশৱন্ত সিং ৱাৰ মেমৰিয়েল য'ত যশৱন্ত সিং ৰাৱত নামৰ এজন আমাৰ ইণ্ডিয়ান আৰ্মি তেখেতে চাইনাৰ লগত 72 আৱাৰ্ছ অকলে ফাইট কৰিছিলে আৰু তেখেতৰ সেই সাহসিকতাৰ কাৰণে এই জেগাখিনিৰ নাম যশৱন্ত সিং ৱাৰ মেমৰিয়েল হিচাপে ঘোষণা কৰা হৈছিলে আৰু আমি তেখেতৰ এই জেগাত আমি আহিছোঁ আমি দেখাম আপোনালোকক তেখেতৰ সকলো বস্তু আজিও ইয়াত সংৰক্ষিত কৰি ৰাখিছে সুন্দৰকৈ তেখেতৰ বিচনাখন তেখেতৰ ট্ৰাংক তেখেতৰ জোতা ব্লেংকেট গোটেইখিনি বস্তু আছে মই গোটেইখিনি বস্তু আপোনালোকক দেখাম
শিক্ষা আমাৰ আজিও ইণ্ডিয়ান আৰ্মিৰ জোৱানসকলে তাত সংৰক্ষিত কৰি ৰাখিছে। তাৰ লগতে আমাৰ ৰক্ষণাবেক্ষণৰ কাৰণে সকলো সময়তে এই বৰফৰ মাজত সেইসকলে নিজৰ ফেমিলি, নিজৰ পৰিয়াল বাদ দি তাত আজি আমাক ৰক্ষণাবেক্ষণ দি আহিছে। গতিকে সকলোৱে সেইসকলক সন্মান কৰিব লাগে, সকলো সময়তে শ্ৰদ্ধা কৰিব লাগে সেইসকলে, যাৰ কাৰণে আমি আমাৰ ঘৰত আমি শান্তিত থাকিব পাৰোঁ। গতিকে ইয়াতে এইখিনিতে আমাৰ যি জাৰ্ণি, সেই জাৰ্ণি আমি সমাপ্ত কৰি মই আকৌ ঘৰলৈ উভতি আহিলোঁ। আৰু সকলোকে ধন্যবাদ জনাইছোঁ যে মোৰ পাৰ্ট 1 ভিডিঅ'টোত বহুতে কমেণ্ট কৰিছে। চ' মই নেক্সট টাইমৰ পৰা আৰু ভিডিঅ'টো ভালকৈ বনাবলৈ চেষ্টা কৰিম। সকলোকে এডভাইচ দিছে, তাৰ কাৰণে ধন্যবাদ। আৰু আশা কৰিছোঁ এনেধৰণে মোক আপোনালোকৰ যি ছাবস্ক্ৰাইব আৰু ভিউ জৰিয়তে মোক মৰম দি যাব আৰু ময়ো ভিডিঅ' বনাবলৈ উৎসাহিত হ'ম। গতিকে সকলোকে ধন্যবাদ জনাইছোঁ আৰু এই ভিডিঅ'টোৰ পৰা মই বিদায় মাগিলোঁ। চ' বাই বাই, টেক কেয়াৰ, ষ্টে হোম, ঘৰতে থাকক, সকলো ছেফ থাকক।